নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে কুশলে আছে বহুত দিন হ'ল মই ভিডিঅ' দিয়াই হোৱা নাই আজি ভাবিলো গেট ৰেডি উইথ মি ভিডিঅ' এটাকে দিওঁ মই ইয়াৰ আগৰ ভিডিঅ' দুটা মানতো আপোনালোকক কৈছিলো যে মই গেট ৰেডি উইথ মি ভিডিঅ' বিলাক চাই খুব ভাল পাওঁ আনৰ ভিডিঅ' সমূহতো চাই ভাল পাওঁৱেই নিজৰো ভিডিঅ'খিনি মই ঘূৰাই পকাই চাই থাকো পিছে মই এনেকুৱা ভিডিঅ'সমূহ বনাই ভাল পাওঁ যদিও মোৰ মেকআপৰ নামত 4টা মানে প্ৰডাক্ট আছে আৰু সেইকেইটাকে মই ঘূৰাই ইউজ কৰি থাকো আপোনালোকে দেখিছে মই ব্লাছটোকে আইশ্বেডো হিচাপেও ইউজ কৰিছো আৰু ব্লেন্ডাৰটো কৰবাত হেৰুৱালো সেইকাৰণে হাতেৰে গোটেই মেকআপখিনি কৰিবলগীয়া হ'ল এতিয়া এই ভিডিঅ'টো কিয় বনালো এই কাপোৰযোৰ মোৰ পিন্ধিবলৈ বহুত দিনৰ পৰাই মন আছিলে এই কাপোৰযোৰ আমাৰ মাহঁতৰ দিনৰ যি মেইন সেট আছিলে তাৰ লগত মিলে এই কাপোৰযোৰৰ যি মটিভ বা ডিজাইন মোৰ খুব ভাল লাগে সেইকাৰণে মই বহুত কেইটা পেজত চাই আছিলো ফাইনেলি এটা পেজত পালো পিছে লোৱা বহুত দিন হ'ল চিলোৱাহে হোৱা নাছিলে আৰু কাপোৰযোৰ যিহেতু আগৰ দিনৰ ষ্টাইলৰ সেইকাৰণে মই জুৱেলাৰীটো তেনেকুৱাই পিন্ধিছো জুৱেলাৰীটো আচলতে মোৰ নহয় মই কাপোৰযোৰৰ লগত মিলাকৈ আপোনালোকক দেখুৱাবলৈ শাহুমাৰ পৰা লৈ পিন্ধিছো আমাৰ মাহঁতৰ দিনৰ যি গহনা বা কাপোৰ আছিলে তাৰ ডিজাইনসমূহ সঁচাকৈ বহুত বেছি মৰম লগা আছিলে আপোনালোকৰ আজি মোৰ এই লুকটো ভাল বেয়া কি লাগিলে সেয়া জনাবলৈ নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো